নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাম এনেকুৱা এখন বাৰী, যিখন বাৰীত যথেষ্টখিনি ফল মূল আৰু কলগছ আদি কৰি ফাৰ্মিং কৰিছে। আৰু আমাৰ দাদাই বাৰী এখনলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম। এতিয়া বাৰীৰ ভিতৰলৈ যাম আৰু বাৰীৰ ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ দাইদেউ। কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। বগৰী বাৰীখন পতা কেইবছৰমান হ'ল বাৰু? এতিয়া মানে কি হ'ল, এপ্ৰিল লাষ্টত ৰুইছিলোঁ। এপ্ৰিলৰ লাষ্টত ৰুইছিলোঁ। এতিয়া মানে বহাগৰ লাষ্টত। এতিয়া আপোনাৰ 7 মাহমান হৈছে, 7-8 মাহ হৈছে আৰু 7-8 মাহ হৈছে ন? চেণ্টু এপ্ৰিলটো আপোনাৰ এইটো ফেব্ৰুৱাৰীত পকিবগৈ। ফেব্ৰুৱাৰীত পকিব হয়। তাৰপৰা আপোনাৰ আপোনাৰ বল বুলি আছে, চেণ্টু বল বেৰ মানে আপোনাৰ এই বলখিনি আপোনাৰ ফেব্ৰুৱাৰীত হ'ব। বগৰীবিলাক খুব ধুনীয়া হৈছে আৰু আপোনালোকে দেখিছে এইবিলাক। এটা গ্ৰীণ আপেল বুলি কয়, গ্ৰীণ আপেলটো হ'ল এতিয়া জানুৱাৰীত হ'ব। গ্ৰীণ আপেলটো জানুৱাৰীত হ'ব। ডাঙৰ এইটো গ্ৰীণ ন? এইটো গ্ৰীণ হয়। এইটো 150 গ্ৰামমান হৈ যাব এটাত। এটা 150 গ্ৰাম। 100 গ্ৰামৰ ওপৰত। এই বগৰীবিলাক আৰু ডাঙৰ হ'ব আৰু এইবিলাক টাউনত ক'ৰবাত কিনিবলৈ পায়, খাবলৈ খুব ভাল। বৰ্তমান বগৰী গছজোপা 8 মাহমান হৈছে আৰু এতিয়া সৰু হৈ আছে। অহা বছৰলৈ আৰু ইয়াতকৈ বেছি লাগিব। আপুনি ইয়াতে থাকে? চোৱা চিতা কৰে কামবোৰ? আপুনি কুকুৰা ফাৰ্মো কৰিছে? কুকুৰা আছে, এতিয়া ভৰাইছোঁহি। হয়। তাৰপৰা আৰু কিছুমান প্ৰজাতি এইটো যোগাযোগ কৰি থকা হৈছে। এতিয়া সোমাবই পৰা নাই। এতিয়া হাঁহ আছে। নেমু টেঙা কাটিং কৰি পচাই পিনে ৰোৱা আছে আৰু এইবিলাক সৰুতে লাগে। এতিয়া এইবোৰ পকিলে আপুনি বিকাশ চিষ্টেমটো কি ভাবিছে? এনেকুৱা কিছুমান ফিল্ডখন বনাই থকা হৈছে আৰু এবাৰ যিহেতুকে প্ৰথম কৰিছোঁ, এতিয়া চাই লওঁ কেনেকুৱা কি হয়। বাগান উঘালি পিনে এইডোখৰ পতা হৈছে? বাগান উঘালি পিনি কৰিছোঁ। আৰু আপোনাৰ আগতে দেখিছিলোঁ আপোনাৰ কিছুমান ফেচবুকত ভিডিঅ' পাইছোঁ আপোনাৰ। হয়, নিউজ লাইভ আহিছিলে, ডিঅ' আহিছিলে, পাইছোঁ। আৰু আপোনাৰ এই মাছো মেলিছিলে? হয়, মাগুৰ মাছ মেলিছিলোঁ, আমাৰ লোকেল প্ৰজাতি। কলিকতাৰ পৰা আনি কৰিছিলোঁ। এবাৰ প্ৰথম ট্ৰাই কৰিছিলোঁ কম পৰিমাণে। এইফালে কলবাৰীও পাতিছে আপুনি? হয়, কলবাৰীও আছে, মালভোগ কল। হয়, এইটো মোক চৰকাৰে দিছে। হয়, চৰকাৰৰ ফালৰ পৰা পাইছোঁ। আমাৰ যিটো লোকেল আমাৰ ৰাজগড় এডিঅ' বাইদেউ যোগাযোগত আনিছোঁ আৰু। আৰু আপোনাৰ এই প্ৰজাতিটো ভাল? ভাল বুলি কৈছে। মঙলদৈ নে ক'ৰ পৰা আহিছে এইটো? হয়, মঙলদৈ ন? মঙলদৈৰ পৰা আহিছে এইটো। এইবাৰ অলপ বহল ভিত্তিত কৰিম, বনাই থকা হৈছে বাৰু। পিয়'ৰ লোকেল হয়? হয়, পিয়'ৰ লোকেল। আপুনি বাৰীত লগাবৰ কাৰণে ভালেমান নেট আনি থৈছে? নেট ষ্টক কৰি ৰাখিছোঁ। বাউণ্ডেৰীটো মইহে ঘেৰাও কৰিব কাৰণে। বাউণ্ডেৰী দোকান? তাৰমানে 20,000 টকাৰ মই নেটে আনি থৈছোঁ। 20,000 টকামানৰ নেট আনি থৈছে? তাত ভালেমান ইনভেষ্ট কৰিবলগীয়া হৈছে আপোনাৰ? বহুতেই ইনভেষ্ট হৈছে আৰু। এইফালে আপুনি দিছে বিলাতী জাতৰ এইবোৰ লগাইছে? মাটি কঁঠালৰ চব কাঁইট নাই, এইটো চব হাইব্ৰিডৰ হয়। হয়। ফিচাৰীটো যথেষ্ট আহল বহল। কি মাছ মেলিছে বাৰু? মাছ ৰৌ, বাহু, কমল কাপ এইবোৰে পুহিছোঁ আৰু কুৰি ভাঙন। আৰু 3টা খালি প্ৰজাতি নতুন এইবাৰ আনিছোঁ হাইব্ৰিডৰ। বাহিৰৰ পৰা আনিছোঁ? নলবাৰীৰ পৰা আনিছোঁ। আপোনাৰ জয়ন্তী ৰৌ, অমল কাপ, এনেকৈ আৰু বাহু এটা হাইব্ৰিডৰ আনিছোঁ। 3টা জাতি খালি একদম আনকমন মাছ আনিছোঁ। হয়, এইটো মোৰ ব্যক্তিগতভাৱে হয়তো গোটৰ মোৰ 14 বিঘা আকৌ বেলেগত আছে। 14 বিঘা আপোনাৰ গোটৰ আছে? এতিয়া বৰ্তমান আপুনি ইয়াৰ পৰাতো একো এতিয়ালৈকে পোৱা নাই? একো পোৱা নাই, অকল মাগুৰ মাছে অলপ বিকি পালোঁ আৰু। সেইখিনি কৰিব লাগিব। ছজিনাবোৰ ফুলিছে আৰু কি হ'ল, ছজিনা পুলিও অলপ বিকিলোঁ। এনেকৈ কাৰোবাক লাগিলেও দিব পাৰিম ছজিনা পুলি। কোনোবাই যদি খেতি কৰিব বিচাৰে এনেকৈ এবাৰ বগৰী পুলিও দিব পাৰিম। বগৰী পুলিও এবাৰ আকৌ মোৰ বাংলাদেশৰ পৰা এবাৰ মই নিজেও বিকা হেৰি কৰিছোঁ, আহিব।
কাৰোবাক লাগিলে বগৰী পুলিও আপুনি দিব পাৰিব আৰু সজিনা পুলি কলগছৰ পুলি দিব পাৰিব এভৰিথিং ফল-মূলৰ বস্তু এতিয়া মই যোগাযোগ কৰিলে মোক মই দিব পাৰিম দিব পাৰিব আপুনি এই সজিনা ফুল এইটো সজিনা ফুল আছে এইজোপা আপুনি কোৱা মতে বাহিৰৰ পৰা আনিছে হয় মই গুটি আনি নিজে পচাই লগাইছো মই বছৰেকত দুবাৰ লাগে বুলি কৈছে আৰু এতিয়া এইবছৰ মই প্ৰথম কৰিছো কিমান কি হয় চাই লওঁ কিন্তু এটা ফুলিলেই কিন্তু মোৰ ফুলিলে হয় এইটো এই জাতটো আপুনি কোৱা মতে এই জাতটো মানে ভাল জাত হয় আৰু ভাল জাত বুলি আনিছো আৰু ইয়াৰ যথেষ্ট বজাৰত দাম আছে বুলি শুনিব পাইছো ইয়াৰ পাতৰ মূল্য আছে ইয়াৰ পাতৰ মূল্য 2000 মান হ'ব চাগে এনেকে শুনিছে 1500 মান পাৰ শুকান গুড়িটো পাউডাৰ মৰিংগা পাউডাৰ বুলি কয় এই পেকেটিং কৰি এইটো মাৰ্কেটত পোৱা যায় 1500 মান প্ৰতি কিলো গোটেই বাৰীত মোৰ ড্ৰিপ ইৰিগেশ্যনটো মই চৰকাৰৰ পৰা অলপ ডিছকাউণ্টত পাইছিলোঁ এইবোৰ আনি ষ্টক কৰি থৈছোঁ মই টেংকি বনালে মই লগাব পাৰিম এইবোৰ আছে মোৰ যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব নেভিয়া ঘাঁহ আপুনি প্ৰথম ইয়াৰ আৰম্ভণি কৰিছে হয় আৰম্ভ কৰিছোঁ মই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আনিছোঁ কেবিকাৰ পৰা আনি এবাৰ সঁচটো হেৰি কৰি লৈছোঁ সঁচে আনি লৈছোঁ এবাৰ ঘাঁহ খেতিও কৰিম মই ঘাঁহ খেতি কৰিম এবাৰ ছাগলী পোহাৰ হেৰি কৰি আছোঁ আৰু গঁৰাল বনাই আছোঁ মই ছাগলীৰ কাৰণে হয় আগলৈ ভাবিছে আৰু হয় এইবাৰ কৰিমেই আৰু এইটো ছাগলী ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল এই মাটি কঁঠাল হাইব্ৰিডৰ এইটো ক'ৰ পৰা অনা বুলি ক'লে আপুনি এইটো মই কেবিকৰ পৰাই আনিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আনিছে ন হয় এইবিলাক একদম তলৰ পৰাই লাগি যায় তলৰ পৰাই লাগিব এইটো জাতটো আপুনি জানে নি নামটো নামকেইটা মই নাজানো ইয়াৰ খালি কেইবাটাও মোৰ কোৱালিটি আছে মোৰ এতিয়া সদ্যহতে মোৰ ইয়াত 3টা কোৱালিটি আছে মধুৰি এইটো মধুৰি ৱেটটো এনে কিমান মান হয় এটা পাৰ পিছত এইটো 200 গ্ৰামৰ ওপৰত হয় 250 গ্ৰাম মান হয় এইটো এইফালত 1 কেজি মান হয় এটা মধুৰিত 1 কেজি মান হয় এইটো আপোনাৰ ইয়াত কোনোবাই যদি ল'ব বিচাৰে এইটো জাতৰ পুলি হয় আপোনাৰ ইয়াত যোগাযোগ কৰিব পাৰিব পাৰিব আকৌ এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা আশাৰে আজিলৈ ইমানতে সামৰিছোঁ